জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস তথা তামোলপুৰ জিলা কিয়ন জাতীয় পৰিষদৰ যি ত্ৰিবাৰ্ষিক প্ৰতিনিধি সভা এই সভা উপলক্ষে আজি ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন স্মৃতি তৰ্পণ বন্তি প্ৰজ্বলন এনেকৈ ৰাতিপুৱাৰ ভাগত গছ বৃক্ষৰোপণ এইবিলাক কাৰ্যসূচী আমি পালন কৰিছোঁ। ইয়াৰ লগতে এই ঠিক দুপৰীয়া 12 বজাত তামোলপুৰ জিলা কিয়ন জাতীয় পৰিষদৰ এখন প্ৰতিনিধি সভাখন আমি অনুষ্ঠিত কৰিছোঁ। এই প্ৰতিনিধি সভাখন উদ্বোধন কৰে সদ্য অসম কিয়ন জাতীয় পৰিষদৰ উপসভাপতি সন্মানীয় দিলীপ কুমাৰ হালৈ ডাঙৰীয়াদেৱে। লগতে আৰু এই সভাখনত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে সদ্য অসম কিয়ন জাতীয় পৰিষদৰ সাংগঠনিক সম্পাদক উপেন হালৈ ডাঙৰীয়াদেৱ, গজেন চন্দ্ৰ ডেকাদেৱ, BTR কিয়ন জাতীয় পৰিষদৰ সহকাৰী সম্পাদক ভৱেশ হালৈদেৱ প্ৰমুখ্যে তামোলপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ জ্ঞাতিসকল, তামোলপুৰ জিলাৰ বিষয়ববীয়াসকল। আমি আগন্তুক দিনত আমাৰ তামোলপুৰ জিলাখনত থকা জ্ঞাতিসকলক সুসংগঠিত ৰূপত অসমৰ বুকুত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আজি এখন 23জনীয়া জিলা সমিতি এখন গঠন কৰা হয়। এই জিলা সমিতিখনৰ আমি আশা ৰাখিছোঁ নতুন জিলা সমিতিখনে অনাগত সময়ত তামোলপুৰ জিলাখনৰ জ্ঞাতিসকলক একত্ৰিত কৰিবলৈ যথেষ্ট চেষ্টা কৰিব। সমগ্ৰ অসমৰ প্ৰতিখন জিলাত সদ্য অসম কিয়ন জাতীয় পৰিষদৰ অধীনস্থ প্ৰতিখন জিলাত আজি এই সদ্য অসম কিয়ন জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱসটো পালন কৰিছে। ৰাতিপুৱা বিভিন্ন কাৰ্যসূচীৰে এই প্ৰতিষ্ঠা দিৱসটি পালন কৰা হৈছে। আমাৰ মুখ্য দাবী অনুসূচিত জাতিৰ মৰ্যাদা। এই অনুসূচিত জাতিৰ মৰ্যাদা যেতিয়ালৈকে অসম চৰকাৰে আমাক ঘোষণা নকৰে তেতিয়ালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। আমাৰ এই সংগ্ৰামৰ জৰিয়তে অসম চৰকাৰৰ আমি সকীয়াই দিব বিচাৰিছোঁ, যদি তেখেতসকলে আমাক কম দিনৰ ভিতৰতে অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়াহ'লে অনাগত সময়ত আমি ৰাজপথত ওলাবলৈ ইতিমধ্যে আমি যুঁজা কৰিছোঁ। গতিকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাম, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলক আমি আহ্বান জনাম, অনতিপলমে কেবিনেট বৈঠক আয়োজন কৰি তেখেতসকলে অসমত বসবাস কৰা কেওটসকলক যাতে কম সময়ৰ ভিতৰতেই অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদানৰ কাৰণে ঘোষণা কৰে, এইটো আমি তেখেতসকলে বিনম্ৰ অনুৰোধ জনাইছোঁ।